फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। तो फ्रेंड्स आज मैं आसो कोकराझार। तो বাইদেউহঁতৰ ঘৰত আছোঁ কোকৰাঝাৰত। তো এতিয়া মই আজি এখন ঠাইলৈ ফুৰিবলৈ যাম। তো মোৰ লগতে আপোনালোককো মই ব্লগটোৰ জৰিয়তে সেই ঠাইখনলৈ মানে নিব বিচাৰিছোঁ। তো আপোনালোকে উপভোগ কৰিব পাৰিব বুলি মোৰ এই ব্লগটোৰ জৰিয়তে মই আশা ৰাখিলোঁ। তো চাই থাকক ব্লগটো অকণো স্কিপ নকৰাকৈ। ক'ত আহিছোঁ তো আপোনালোকে গমেই পাইছে থাম্বনেইল চাই। তো আজি মানে মহামায়া থানত আহিছোঁ। তো আপোনালোকক দেখাই দিছোঁ মই আৰু নিশ্চয় যিসকলে আগতে আহিছোঁ তো আহিছে, যিসকলে অহা নাই মোৰ ব্লগটোৰ জৰিয়তে অলপমান মানে মাৰ আশীৰ্বাদ পাব বুলি মই আশা ৰাখিলোঁ। তো চাই থাকক ব্লগটো।
ফ্ৰেণ্ডছ, মূল মন্দিৰৰ ভিতৰভাগ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ তাত মানে কেমেৰা এলাউ নাই, তো ভিডিঅ' কৰিব নিদিলে তাত। ফ্ৰেণ্ডছ, আহকচোন আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ। ইয়াত এটা মানে সৰু বান্দৰ আছে, চাওকচোন। এই বান্দৰটো কেনেদৰে ত্ৰিশূলডাল ধৰি হাতেৰে তাৰ একেবাৰে মহাদেৱ বাবাৰ দৰে বহি আছে একেবাৰে বান্দৰ। ফ্ৰেণ্ডছ, এইবাৰ আমি আহিছোঁ মহামায়া স্নান ঘাট মন্দিৰ দৰ্শন কৰিবলৈ। বলক আপোনালোকক অলপ দেখাই দিওঁ। ফ্ৰেণ্ডছ, এই যে আপোনালোকে এই গছডাল দেখিছে, এডাল অৰিজিনেল গছ নহয়, এডাল বনোৱা গছ। তো কিহেৰে বনাইছে ভালদৰে গম নাপাওঁ মই, হয়তো চিমেণ্ট আৰু বালিৰে বনাইছে কিজানি। কোনোবাই যদি জানে কমেণ্টত জনাবচোন এইডাল কিহেৰে বনোৱা গছ। ফ্ৰেণ্ডছ, এয়া আমি এইবাৰ এডাল বনাই থোৱা নাগৰাজৰ ভিতৰত সোমালোঁ।
আগ্ৰাছডাল আৰু দীঘল আছিল, কিন্তু ইয়াত বন্ধ কৰি থৈ দিছে গেটখন, মানে ভিতৰলৈ আৰু যাব দিয়া নাই ইয়াৰ পৰা। ফ্ৰেণ্ডছ, আমি মহামায়া থানৰ পৰা দুপৰীয়া আহি পালোঁ। তো এতিয়া অলপ ওলাই আহিছোঁ কোকৰাঝাৰ টাউনলৈ বুলি। তো বলকচোন চাওঁ কোকৰাঝাৰ টাউনখন অলপ, আৰু দুই এখন পূজাও চাওঁ, দুৰ্গা পূজা যিহেতু চলি আছে, দুই এখন পূজাও চাই লওঁ, আপোনালোককো দেখুৱাওঁ। তো বলক। ফ্ৰেণ্ডছ, কোকৰাঝাৰ টাউনলৈ গৈ থাকোঁতে ৰাস্তাত এটা বৰ ধুনীয়া দৃশ্য দেখিবলৈ পালোঁ। চাওকচোন, ৰাস্তাৰ দুয়োকাষে কেনেদৰে ওখ ওখ গছবিলাকেৰে একেবাৰে সেউজীয়া হৈ আছে, দেখিবলৈ খুব ধুনীয়া লাগিছে। দিনত আহিলেতো আৰু ভাল লাগিল হয়, এতিয়া অলপ পোহৰ কম আছে। যি হওক, চাওকচোন কি ধুনীয়া দৃশ্য ন। ফ্ৰেণ্ডছ, এই যে পূজা মণ্ডপটো দেখিছে আপোনালোকে, এইটো সম্পূৰ্ণ বাতি আৰু গিলাচেৰে বনোৱা হৈছে, দেখিবলৈ খুব ধুনীয়া লাগিছে। বহু নিউজ চেনেলতো দেখুৱাইছে এই পূজা মণ্ডপটো। ফ্ৰেণ্ডছ, আমি আৰু কেইখনমান পূজা চালোঁ এই কোকৰাঝাৰ টাউনত। গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, নহ'লে ব্লগটো বহুত দীঘল হৈ যায়। আজিলৈ ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে জনাব, ভুল হ'লে আঙুলিয়াই দিব। তো যদিহে ভিডিঅ'টি চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
ভালে থাকক, সুস্থ থাকক। ধন্যবাদ। জয় আই অসম।